এনেকে কোনোবাই চাই থাকে নেকি? মানুহ চানুহ ভয় খুৱাই মাৰিবি দেই। এইকণ সাহস লৈ তই জীয়াই আছ হে? ইয়াত সাহসৰ কথা নাহে। সাহস লাগিলে এইকণে হওক, লাগিলে এইকণে হওক, সাহসৰ কথা কবলৈ আহে। আৰু মুখখন মেলি দাঁতকেইটা উলিয়াই উমকে ৰখি থাকিলে কোনে ভয় নাখাব? গ্ৰেট খালি নিচিনা মানুহেও ভয় খাই যাব। হ'ব দে, ইমান ইনচাল্ট দিব নালাগে। আৰু ৰচোন, তইনো ইমান কি লিখি আছ হে? কি লিখি আছ? স্কুল কলেজ খোলা থাকোতে এটা পঢ়া শুনা হ'ব নাই, এতিয়া সি পণ্ডিত দেখাবলৈ আহিছে। কোনে ক'লে তোক মই পঢ়ি আছো বুলি? হেৰ' এই বন্ধৰ দিনত টিচাৰে ভালদৰে ক্লাছ কৰিব নিবিচাৰে আৰু আমি পঢ়িম হে? এই ভাই, পঢ়া শুনা বাদ দে, এই বন্ধ দিনৰ এনজয় কৰ। পৰীক্ষাবোৰ অনলাইন হ'ব, কিতাপ চাই লিখিম, তাতে ইমান টেনচন কিহৰ? চিল ব্ৰ, চিল। কিন্তু তই লিখি আছ কি? লিখা নাই অ', ছবি। ৰূপাৰ কথা ভাবি ধুনীয়া এখন ছবি আঁকি আছিলো, চাবি নেকি? ছবি আৰু তই শব্দ দুটা কিবা মিলা নাই। কি মিলা নাই? মই মানে কি ছবি আঁকিব নাজানো? প্ৰেক্টিকেলৰ ছবি আঁকি আধা বয়স খেদালো, এতিয়া আকৌ সি মোক ক'বলৈ আহিছে মই ছবি আঁকিব নাজানো। ঘেন্টা, তই চাই থাক মই কেনেকে ছোৱালী আঁকি ছবি পতাই আছো। ছবি আঁকি ছোৱালী পতাই আছো, চাই থাক। ছবি আঁকি ছোৱালী পতাবি? তোক এই আইডিয়াটো কোনে দিলে? আৰে এই আমাৰ লগত যে আছা, যে লিঅনেল আছা, কালি সি ফোন কৰিছিলে মোলৈ। অ ভাই, কি খবৰ? খবৰ চবৰ নুসুধিবি আৰু দে, মন চন কিবা ভালেই নলগা হৈছে। কিয়, কিবা প্ৰব্লেম নেকি? প্ৰব্লেম মানে তইতো জানই মই ৰূপাক কিমান ভাল পাওঁ, কিন্তু মনৰ কথাষাৰ ক'বলৈ ইমান চেষ্টা কৰি আছো, ক'বলৈ পৰা নাই। আচ্ছা, কিবা উপায় চুপায় আছে যদি দেচোন। উপায় মানে তই ছবি আঁকিব জান? ক। তই ৰূপাৰ এখন ধুনীয়া ছবি আঁক আৰু সেই ছবিখন ৰূপাক তই দেখাই দে। তাৰপিছত চাবি তাই তোৰ কাৰণে কেনেকুৱা পাগল হৈ যাব। 2 মিনিটত তাই পতি যাব, বুজিছ? তাৰমানে তই এতিয়া ছবি আঁকি ছোৱালী পতাবি ন? চাওঁ ছবিখন চাওঁ কেনেকুৱা হৈছে। তই চাবি, ৰ দেখাই আছো। এইখন চা। কেনেকুৱা লাগিছে? বাহ, কি ছবি আঁকিছ! তোৰ নিচিনা আৰ্ট কৰা আৰ্টিষ্ট গোটেই বিশ্ব ব্ৰহ্মাণ্ডত বিচাৰিলেও পোৱা নাযাব। আৰে সৰুৰ পৰাই ছবি আঁকা ল'ৰা ন, পাৰফেক্টটো হ'বই। চুপ আৰ্ট কৈ ছোৱালী পতা। আৰু LP স্কুলৰ ল'ৰা ছোৱালীও তোতকে ভালকে ছবি আঁকিব। মইনো কি বেয়া ছবি আঁকিলো? মইতো ঠিকে আঁকিছো। কি পাৰফেক্ট ছবি হৈছে, ভালদৰে এবাৰ চাচোন তই। চুলি মেলি দিছো, কাজল দিছো, লিপষ্টিক দিছো, ফুট দিছো, হাতত হাৰো পিন্ধাই দিছো, আঙুঠি পিন্ধাই দিছো, স্কাৰ্ট, আনকি জোতাও পিন্ধাই দিছো ভৰিত। ঠিকেতো আছে ছবিটো, সেইখিনি বাৰু মানিছো। এই বুকুত সেই দুটা কি আঁকিছ? এই দুটা হেৰি আকৌ, এই যে ছোৱালী মানুহৰ মানে আপোনালোকে কওকচোন, মইনো কি বেয়া ছবি আঁকিছো? বস্তুবিলাক চব দেখুৱাই দিব লাগিব ন, আপোনালোকে তেতিয়াই বুজি পাব এইটো ল'ৰা নে ছোৱালী। এতিয়া চাওক, মই ধৰি লওক আম এটা আঁকিলো। এতিয়া চাওক, এইটো ধৰি লওক মই আম এটা আঁকিলো। এতিয়া আমৰ ভিতৰত যদি মই গুটিটো নিদিওঁ, তেনেহ'লে এইটো আম হ'ব জানো? গুটিটো দিব লাগিব, তেতিয়াহে আমটো পাৰফেক্ট হ'ব। বুজি নাপায় মানে ইহঁতে ছবিৰ কথা। মই এটা কনফিউজনতহে পৰিছো এতিয়া, ছবিখন মই দিওঁ নে নিদিওঁ? কমেণ্ট কৰি জনাওকচোন কি কৰোঁ, ছবিখন পঠাম নে নপঠাম, কেনেকুৱা বা হৈছে। যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰক আৰু কমেণ্টটো কৰিব দেই, কমেণ্ট কৰি জনাওক। আৰু ভিডিঅ'টো অলপ শ্বেয়াৰ কৰক, যাতে বেলেগেও চাওক, শিকক মোৰ ছবিবিলাক।
চেনেলটো যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অন কৰি লওক কাৰণ নেক্সট উইকত নেক্সট পাৰ্ট আহি আছে মিল্কতে বাফলো পোষ্ট ও মিল্কতে বাফলো পোষ্ট মেনি ফিশ বগলি ব্লাইন্ড